কি লবি বিহুৰ মানে আপোনাৰ বজাৰ কেনেকৈ গৈছে একদম ফাটাফাটি চলি আছে দোকানটো প্ৰমোচন কৰিছে অলপ মোক দুশমান দিয়ক আৰু Hey guys, welcome back to my YouTube channel. মই অপূৰ্ব আৰু আপোনালোকে চাই আছে মোৰ YouTube channel অপূৰ্ব দৈমাৰী ব্লগছ। এইটো যোনটো দেখিছে মোবাইলৰ এইটো মোৰ মোবাইল নহয়, নতুন মোবাইল পক' এইটো মোৰ মোবাইল হয়। যোনটো আগৰ ভিডিঅ'বিলাক চাই আছিলে আপুনি এইটো মোৰ মোবাইলটো চাই আছিলে। এইটো হ'ল কি আছিলে IQ Z3 5G হয়। দাম হৈছে 18,000 6GB RAM 128GB ষ্ট'ৰেজ। প্ৰায় একমাহ হ'ল আপোনালোকে গম পাইছে মই ভিডিঅ' দিয়া নাই ইউটিউবত। কাৰণটো হ'ল আমাৰ এক্সাম আছিলে, একমাহ পূৰা এক্সাম শেষ হৈ গ'ল। কালি আমাৰ এক্সাম শেষ হৈছে, কালি লাষ্ট আছিলে। তো এতিয়া ভাবিলোঁ নতুন মোবাইল আজি ষ্টেণ্ড পোৱালিবিলাক ষ্টেণ্ড উঠাবই নাজানে, বাইক চলাবহে। প্ৰায় এক মাহৰ পিছত আজি আকৌ এবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। বেছি দূৰত নাই যোৱা, আজি ওচৰতে আমাৰ আজি বৃহস্পতিবাৰ। চ' গৰুবন্ধা মিছামাৰী গৰুবন্ধা বজাৰ আমি গৈ আছোঁ। তাতে অলপ এক্সপ্ল'ৰ কৰি দেখাই দিওঁ আপোনালোকক কি বজাৰত মানে ওলাই, কিমান ডাঙৰ বজাৰটো। ড্ৰোন চ্ৰোন থাকিলে নবৰৰ পৰা উৰাই দেখাই দিলোঁ, কিন্তু From a place of hardship to a place of ease comes a place of flourish. তো আমি এতিয়া আহি পাই গ'লোঁ বজাৰ, অলপ ৰাস্তাৰ ফালে গৈ আছোঁ। বজাৰ পিছত অলপ পিছত যাম, কিন্তু এতিয়া আমি গৈ আছোঁ আৰু লগৰ এজনৰ ঘৰত। বাহিৰৰ পৰা চাই লওক, অলপ পিছত ভিতৰত গৈ আছোঁ। বজাৰ যোৱাৰ আগতে লগৰ এজনৰ ঘৰত লৈ আনোগৈ মানে আলু 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 চাল চাল বজাৰ পূৰা মিলি চলিছে। আমি বজাৰটো থৈ আহিলোঁ পিছফালে। এতিয়া আমি লগৰজনৰ ঘৰত গৈ আছোঁ। কেইবাৰ কৈ আছোঁ মই এইটো, কেইবাৰ হ'ল কোৱা? তিনিবাৰ হ'ল কোৱা, চৰি। মানে আজি নতুন মোবাইলে ভিডিঅ' কৰি আছোঁ, মোৰ নহয় মোবাইলটো, কোমোৰে লৈছে। তো কোৱালিটি কেনেকুৱা আহি আছে ক'ব মোৰ আগৰ মোবাইলটোতকৈ। বজাৰখন পিছফালে থৈ আহিলোঁ, মানে তাৰ ঘৰত লৈ তাক গৈ আছোঁ আনিবলৈ কাৰণে। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। পূৰা এক মাহৰ পিছত আকৌ এবাৰ আহিছোঁ, ভিডিঅ'টো যাতে পূৰা একদম স্কিপ নকৰি লাষ্টলৈকে চাই থাকে। तो हम लोग अभी पहुंच गए हैं लोगरिया के घर में। उसको उठा के लेके जाना है बाजार में, थोड़ा लुटना है पैसा वैसा। हमारे पास कोई भी 1 रुपया भी नहीं। এই মানুহ আছে নে নাই? কি খবৰ? কুমুদৰ নতুন মোবাইল ভিডিঅ' কৰি আছোঁ আৰু নতুন আজি 1 মাহৰ পিছত আকৌ এবাৰ পুনৰবাৰ ব্লগ। কিবা এটা কৈ দে। আৰু ৰ তই বেছি বকি আছোঁ, কিবা এটা কৈ দে। কি কম নহয় আৰু আজি পৰীক্ষা বেয়া হ'ল। পৰীক্ষা গোটেই বেয়া হ'ল। আৰু কেইটা আছে আৰু? দুটা আছে আৰু। তো গাইজ মানে দেখিছে পূৰা হাফ পেণ্ট পিন্ধি আহিছোঁ মানে। তো গাইজ এতিয়া গৈ আছোঁ আমি সকলোৱে মিলি একেলগে বজাৰ। আহি পিছফালে আছে বহুত মানুহ, জুম হয় নহয়? হয় নহয়, পূৰা গেং ওলাই আহিছোঁ আমি। যদি ৰাস্তাত কোনোবা দমতে পাই যাব আৰু পূৰা নেকি ভিডিঅ' কোৱালিটি কেনেকুৱা আছে কমেণ্ট কৰি জনাব আপোনালোকে। নিশ্চয় এইটো ভাল লাগিছে নিচিনা লাগিছে, নতুন মোবাইল হয়। এনেকৈ আহি পাই গ'লোঁ বৃহস্পতিবাৰ বজাৰ। এইফালে ছাইডত ধুনীয়াকৈ আৰণাই দখনা কিবা কিনি বিক্ৰী কৰি আছে, কাৰোবাক লাগিলে কিনিব পাৰে আৰু আহি যাব। আৰু এয়া ইফালে ধুনীয়াকৈ কাঁহৰ বাচন বৰ্তন কলহ চলহ কিবা কিনি আছে আৰু ইফালে ছাইডত পূৰা একদম এইখিনি এনেকুৱাই আৰু দোকানখিনি। আৰু এতিয়া ভিতৰত গৈ আছোঁ কাপোৰৰ দোকান মাজত। তো এতিয়া বজাৰৰ মাজত আহিছোঁ আমি সকলোৱে। গোটেই বজাৰৰ কণ্ডিশ্যনটো এয়া পানী। বজাৰখন দেখাইছোঁ চাওক, অলপ বৰষুণটো এইকেইদিন সদায় দি আছে, সেইকাৰণে অলপ গোটেই বোকা বোকা হৈছে জেগাখিনি। তো এইফালে অলপ চাই লওক, ওপৰত বৰ্তমান ডাৱৰীয়া হৈ আছে। এতিয়া অলপ কাপোৰৰ দোকান ফালে গৈছোঁ, কিবা কিবি চাওঁ। নলওঁ এনেই চাওঁ আৰু লগৰ কেইজন মানে কিবা কিবি লৈ চাই আছে, কিবা কিবি দে লওঁ আৰু ইমান ভালকৈ চাব নালাগে, কিবা এটা উঠাই ল'লে হ'ল। আজি অলপ ঘূৰি দিওঁ বৃহস্পতিবাৰ বজাৰ। আপোনালোকেও আমাৰ লগতে অলপ ঘূৰক আৰু নে কি? অলপ
বিহুৰ বজাৰ কেনেকুৱা চলিছে অলপ চাওঁ আৰু আপোনালোকেও চাই থাকক মানুহ কিমান এবাৰ আজি ইমান মানুহ নাই ইয়াৰ নেক্সট সপ্তাহত মানুহ হ'ব নেকি এনেকুৱা লাগিছে আজি অলপ খালী লাগিছে বাৰু চাওঁ আৰু মানুহ হয় নেকি পিছলৈকে কি কৰি আছ নাচি আছো মই দেখা নাই কিবা চেণ্ডেল লওঁ নেকি ইয়াতে আমি অলপ চেণ্ডেলৰ দোকানত আহিছোঁ এয়া বিহাৰী কাপা চেণ্ডেল লয় বোলে বিহাৰী কোৱাৰ কাৰণে আপোনালোকে বেলেগ কিবা নাহিব ই মানে ল'ৰাটো কছাৰী ল'ৰা আমাৰে ল'ৰা আৰু মানে ইয়াৰ জন্ম হৈছিলে বিহাৰত সেইকাৰণে আমি ইয়াৰ মৰমতে বিহাৰী বুলিয়ে মাতোঁ আৰু চেণ্ডেলৰ দোকান ইয়াতে এইটো এটা আছে আৰু এইটো এটা দুটাই চেণ্ডেলৰ দোকান নেকি মানে কি কয় এইটো দুটা জেগাত আছে মানে আৰু বজাৰটো ই মানে আজি চেণ্ডেল বিচাৰি পূৰা একদম হাইৰাণ কৰি দিছে গোটেই দোকান সোমাই আছে এটা দোকানী তাতো ওৰা নাই চেণ্ডেল মানে ইয়াৰ পচন্দে হোৱা নাই চালা চেণ্ডেল কিনিছে নে কিবা কিনিছে একে চৰত এই ফিটা লগাটো ভাল হ'ব এইটো ভাল হ'ব অকলে নেকি কি কিবা নিব আহিছ কি ল নতুন পাল্টি আজি ব্লগ বনাই আছো তাৰ বল আজি ব্লগটো এনেকুৱা হ'ব বজাৰ অলপ ৰেপচিলে বজাৰটো অলপ এক্সপ্ল'ৰ কৰি দেখাটো কি আছে কি নাই অলপ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এইফালে কেইজনমান লগৰ পাইছিলোঁ কিবা এটা কৈ দিয়া আজি ব্লগ এটা বনাই ঘৰ গৈ চাবি ব্লগটো ব্লগটো চাবি আজি ঘৰ গৈ বাকী এক্সামটো মেট্ৰিক এবাৰ মেট্ৰিক দিছে কেনেকুৱা আছে প্ৰশ্ন কেনেকুৱা পাছ কৰিম পাছ হ'লে হ'ল ঠিক আছে বজাৰ হ'ল ঠিক আছে কাপোৰ কিনিছোঁ চব বেগত আছে বজাৰ বোলে এখন স্পৰ্টিং দেখাইছোঁ চাই লওক কাইণ্ডনেছ ইজ নট এ ট্ৰেণ্ড ৱে 550 550 আধা কৰি দিয়ক 550 আধা 50-50 দামটো কওক এইটো 1250 কিমান 200 নিদিওঁ কিন্তু কিমান 150 এই মালটো লৈ ল'লোঁ 150 নিজে একো লোৱা নাই বেলেগে কোনোবা যি কি লৈছে সেইবিলাকে চাই আছোঁ মই নিজৰ পিছত ল'ম মই এযোৰ ইয়াৰ কিবা কিনিম গিফ্ট এটা কেনে বহাগৰ কাৰণে মই পাহৰি গ'লো নকওঁ আৰু কি কয় দে তোৰ অৰ্ডাৰটো অলপকৈ ওলাই আহিছে ন আজি ওলাব তোমাৰ কাপোৰ ভাজিহে ক'ব খুজিছিলোঁ আৰু বাচি আছে মানুহটো আজি কিবা কিবি কৈ আছে না ল'বি নাই এইটো কিমান 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 220 বোলে এইটো মাল 220 পালচাৰ নেকি জানো কিবা পালচাৰ হয় নে কি 160 পালচাৰ কৰি দে এইটো মাৰিব আমাৰ এইফালে কোমোৰে দাম দৰ মিলাই আছে মেইন মানুহটো ইয়ে দাম দৰ মিলোৱা সকলকৈ দেখা দিয়ে থৰা এয়া এবাৰ মেইন বস্তু লৈ আছে সিহঁতে খুচৰিৰ কাৰণে এয়া খুচালে পালন খোজাৰ পিছত মৰত পেলাই ঘূৰণি কৰা হৈছে গুটি হৈছে যদি কাৰোবাৰ খোজা বেমাৰ আছে ঔষধটো আহি লৈ যাব পাৰে আপোনাৰ বৃহস্পতিবাৰ সদায় বৃহস্পতিবাৰে আহে ইহঁতে আৰু কিবা চাই আছে কি ল'বি মই একো লোৱা নাই ইহঁতে লোৱাটোৱে মই জাঙিয়া লৈছোঁ কৰি দিছোঁ আৰু কি লৈছা বিহুৰ মানে আপোনাৰ বজাৰ কেনেকুৱা গৈছে বিহুৰ বজাৰ একদম ফাটাফাটি চলি আছে পুৰা একদম না দামবিলাক কমতে দিছে অলপ বেছি বাঢ়াই দিছে অফাৰ দিছোঁ আজি একটা লগত দুটা ফ্ৰী দোকানীও কম নহয় এটাৰ লগত দুটা ফ্ৰী বোলে দোকানটো মই আপোনাৰ দোকানটো প্ৰমোশ্যন কৰিছোঁ অলপ মোক পইচা 200 মান দিয়ক আৰু প্ৰমোশ্যন কৰি আছে আপোনাৰ দোকান ওপৰত উঠি যাব পুৰা এয়া কণী পাইছে
এটা লগত দুটা ফ্ৰী দুটা লগত এটা ফ্ৰী দুটা ল'লে এটা ফ্ৰী এটা লগত এইবিলাক কি দেখিছোঁ পুষ্পাৰাজ চুকেগে নাহি এইটো বাহুবলী এইটো RRR নেকি এইটো RRR আপোনালোক অলপ ধেমালি কৰিলে বেয়া নাপাব মোৰ ভিডিঅ' ইউটিউবত যাই পেলাই আপলোড কৰি আমি ব্লগ মাৰিম ঠিক আছে জোতাটোৰ দাম আমি কৈছোঁ 2000 জোতাটো হৈছে এইটো চাই লওক জোতাটো হৈছে এইটো আমি জোতাটোৰ দামটো শুনি মানে আমি এই দামটো কিমান অঁ দামটো কওক খালি দামটো কওক 1250 লোটাছৰ মাল আৰু এই তলৰটো একে নেকি কম ক'লে দেখোন ঐ আমি 2000 বুলি ভাবিছিলোঁ লৈ ল চাদে মই নাজানো এইবিলাক কি চা এই মালটো ভাৰী আছে লগৰটো ধন্যবাদ জীৱনত প্ৰথমবাৰ আজি হাফ পেণ্ট পিন্ধি বৃহস্পতিবাৰ বজাৰত আহিছোঁ এইফালে কেনেকৈ যাম আৰু ইফালে যোৱা ৰাস্তা ইফালেহে যাওঁ আমি চিঙৰা খাম ব'ল ভোক লাগিছেতো সেইফালেকে যাব পাৰিব সেইফালেকে পানী নোহোৱাটো ডাঙৰ ক'ত যা তনে যা আগত যা আগত যা তো আমি বজাৰ ভৰি গ'লে চিঙৰা খাবলৈ গৈ আছোঁ ভাল দোকান এটা বিচাৰি গৈ আছোঁ ন আমি বজাৰ হোটেল এটাত আহি গ'লো এতিয়া ইয়াৰ পৰা খাম তো আমি বহি ল'লোঁ এতিয়া বজাৰত এখন ধুনীয়া একদম পাৰফেক্ট হোটেলত এতিয়া আমি হোটেল ধুনীয়াকৈ ভৰি চৰি উঠাই বহি লৈছোঁ একদম হাফ পেণ্ট পিন্ধি আছে যে জীৱনত প্ৰথমবাৰ বজাৰত মই বজাৰত সদায় মই হাফ পেণ্ট পিন্ধি নাহোৱে সদায় মানে কি এদিনো হাফ পেণ্ট পিন্ধি নাহোঁ সদায় মই লং পেণ্ট পিন্ধি আহোঁ মই ক'ৰবাত গ'লোঁ লং পেণ্ট পিন্ধি যাওঁ আজি প্ৰথমবাৰ মানে হাফ পেণ্ট পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব চিঙৰা খাওঁ চিঙৰা দাদা চিঙৰা দিব চিঙৰা চিঙৰা আহি গ'ল এতিয়া চিট আছে নে নাই আৰু 5 টকা আপোনালোকৰ ফালে কিমান দাম ক'ব মোৰ চিঙৰাকেইটা খাই লওঁ চিঙৰাটো খাই পেলাই আপোনালোকক লগ পাই আছোঁ চবে চিঙৰা খাই পেলাই আকৌ আহি গ'লো ইফালে আৰু কিবা লয় বোলে অৰ্ডাৰ চাওঁ কি লয় আপোনালোকক চাই 10 টকাৰ এটা বৰফ খাম গাছ মই 1 টকা পইচা নাই ঘৰৰ পৰা ইয়াৰ পৰা 10 টকা এটা খুজিছোঁ বৰফ খাবলৈ কাৰণে দে ওলা নিদিবি ৰে এয়া পইচাই নাই এয়া বহুত বহুত ধন্যবাদ পইচা দিয়াৰ কাৰণে মই এটা 5 টকা যেতিয়া আমি চানা খাবলৈ গৈ আছোঁ চাই থাকক ব'ল মাই ড্ৰিম বাইক এতিয়া আমি চানা খাবলৈ আহিছোঁ কেঁচা চানা তো আজি ভিডিঅ'টো এনেকুৱাই হ'ব চাই থাকক আপোনালোকে অলপ পিছতে ভিডিঅ'টো শেষ কৰি দিম আৰু মানে অলপ বজাৰটোখন দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব চেনেলটো যদি নতুন আহিছে কোনোবা ছাবস্ক্ৰাইব কৰি থৈ যাব ইয়াৰ পিছত আৰু ভাল হৈ আহিব আমাৰ গাঁৱত বাইদেউৰ বিয়া এখন আছে তাত মানে আমাৰ গাঁৱত বাইদেউৰ বিয়া এখন আছে তাতে ধুনীয়াকৈ ব্লগ বনাম আপোনালোকে চাব সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনালোঁ যাতে ৰঙালী বিহুটো ভালকৈ সকলোৱে উদযাপন কৰে আৰু 24 তাৰিখ আছিলে নেকি 24 এপ্ৰিলত আমাৰ এলকেডি এখন মহাবিদ্যালয় তাতে জুবিন গাৰ্গ আহিব ফাংচন প্ৰগ্ৰাম গতিকে তাত যাম বুলি ভাবিছোঁ ধুনীয়াকৈ যদি চব মিলে তাত ধুনীয়াকৈ গৈ পেলাই আপোনালোকক জুবিন গাৰ্গৰ লগত ফাংচন দেখাই আছে সগা যেতিয়া আমি সকলোৱে এইফালে মিলি একদম ছাইডত আহি পেলাই চানা খাই আছোঁ এইফালে আছে আমাৰ কেইটামান তো ভিডিঅ'টো অলপ পিছতে শেষ হ'ব আৰু আপোনালোকে অকণমান লাষ্টলৈকে থাকিব মই বৰফ খাম অলপ পিছত বৰফ খোৱাটো চাই নি আপোনালোকৰ কি কাম আছে কৰিবগৈ আৰু অলপ সময় চাওক ভিডিঅ'টো চ' গাইছ এতিয়া আমি বজাৰৰ পৰা আহি গ'লোঁ বজাৰ চজাৰ চবে কৰিলে আগত কেইজনমান গ'লে আমি এতিয়া চাইকেল আনিবলৈ গৈছোঁ য'ত চাইকেলখিনি আগতে থৈছিলোঁ তো এতিয়া ধুনীয়াকৈ চাইকেলটো লৈ পেলাই ঘৰ যাওঁ আৰু অলপমান আছে ভিডিঅ'টো তাতে চাইকেলটো ল'ম তেতিয়া ভিডিঅ'টো ইন কৰিম ইমান আগতে কিয় আহিল তলে আৰু বৰফ খাই আছা আমি বৰফ নাপালোঁহে বৰফ নাপাবলৈ এয়া স্প্ৰেড এখন খাই দিলোঁ সোমবাৰ খোৱালে একো নাই মানুহ মানে খালী বটলটো লৈ আহিছা আমাৰ কাৰণে খালী বটলটো মাত্ৰ লৈ আহিছে চাই মানুহ খাব চ' গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ক্লিয়াৰ আহিছে ন ক্লিয়াৰ আহিছে ভিডিঅ'টো সমাপ্ত কৰিলোঁ
চ' গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যোনবিলাকে নতুনকৈ আহিছে সিহঁতে ছাবস্ক্ৰাইব কৰি যাবৰ চেনেলটো যাতে মই যেতিয়া ভিডিঅ'টো আপোনালোকে পাই যায় ইয়াৰ পিছত আকৌ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাওঁ আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল অপূৰ্ব দামী ব্লগ বাই বাই নেক্সট ব্লগত লগ পাম আপোনালোকক